হে গাইজ কি খবৰ নতুন এটা ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ আৰু এতিয়া বাজিছে 6টা আৰু প্লিজ ভিডিঅ'টো একদম লাষ্টলৈকে চাই দিব তেতিয়া গম পাব মানে আজি ক'বালৈ যাম তাৰ পূৰা ধামাকা হ'বলৈ গৈছে তেন্তে আমি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ পূৰা এপিনে গছত অমিতা লাগিছে আৰু বহুত বস্তু দেখিব মানে গাইজ মৰ্ণিঙত ওলাই অহা নহ'বা আৰু দেখুৱাম বহুত বস্তু আছে দেখুৱাবলৈ ঐ গৰু মানে কি গৰুৱে ঘাঁহ খাই আছে আৰু গাইছ অলপ হেৰি কৰি দিলোঁ ভয় খুৱাই দিলোঁ মানে গৰুটো আৰু এইপিনে কি ধুনীয়াকৈ পাহাৰ এইবিলাক পাহাৰ নীলা নীলাবিলাক আৰু এইপিনে কিমান ধুনীয়া খেতি কৰিছে মানুহে কিন্তু যিমান ভাল হ'ব লাগে সিমান এতিয়ালৈকে ভাল হোৱা নাই গাইছ কাৰণ তেতিয়া গাইছ বৰষুণে পূৰা নাপালে মজা এইপিনে মানে সেই পানী হয় মানে এইপিনেদি বৈ যায় মঠাইটো ছিগিলে আমাৰ সেইপিনেও যাব তো গাইছ এতিয়া মানে আমাৰ গাঁও মানে অঞ্চলটো চাওক মানে কেনেকুৱা পূৰা এইফালে গছ গছনি পূৰা বন চন গজি আছে আৰু মই এই বাটেদি খোজকাঢ়ি আহিছোঁ গাইছ পূৰা এইপিনে পানী পূৰা মজা লাগিছে তো গাইছ কিবা ভাল লাগিছে ৰাতিপুৱা আহি তো গাইছ এতিয়া ভিনদেউ মানে কি ৰাস্তাত ৰখি আছোঁ বুলি কৈছে মোক মানে কি সোনকালে যাব কৈছে সেইবাবে মই এতিয়া সোনকালে পূৰা দৌৰি পূৰা গৈ আছোঁ A few moments later. এতিয়া পাই গৈছে কি আৰু গোগামুখ আৰু এতিয়া মানে গোগামুখলৈ ঘপককৈ আহিলোঁ বাটত একো ভিডিঅ' চিডিঅ' কৰা নহ'ল বাট তেতিয়া আমাৰ ভিনদেউৱে এক্সাম দিছে আৰু কিবা এক্সামটোত থাৰ্ড গ্ৰেডৰ ড্ৰাইভিং জবৰ কাৰণে দেই তো গাইছ এতিয়া 12টা বাজিলে আৰু 12টা বজাৰ পাছত ভোক লাগিছে ৰাতিপুৱাও যিহেতু একো খাই নাহিলোঁ বাট এতিয়া দোকানলৈ যাওঁ যি পাওঁ তাকে খাওঁগৈ মানে তো এতিয়া ফাইনেলি দোকান পাই গ'লোহি দোকানলৈ আহিলোঁ এতিয়া দোকানত মানুহ আছে নে সোমাই যাওকচোন অঁ ক'ত আছে এতিয়া কেক দুটা দিয়কচোন লগতে ডিম এটা লৈ লোৱা ভাইটি অঁ এনেই দিব নেকি খাবলৈ এনেনো ক'ত দুটা দিলে হ'ব 10 টকীয়া পইচা অকল 20 টকা দিলা যে ডিম নলা নেকি তুমি এই নহয় ৰ'বা খাই লওঁ আগতীয়াকৈ তো ফাইনেলি কেক দুটা লৈ ল'লোঁ ৰাতিপুৱা আহিলোঁ ভোকে পিয়াহে মজা No. ডিম আছে নি ডিম আছে ভাই ডিম দিয়কচোন এটা এটাত কেইটকাকে লৈছে হয় এটাত 20 টকা অ' আই ইমান দাম নে নহয় ভাইটি তোমাক 10 টকাকে দিম এই পইচা তুমি ডিমৰ বাকলিখিনি বাকেটটোত পেলাবা নহ'লে এইবোৰ চব লেতেৰা হৈ যায় এতিয়া মানে কি এক্সাম শেষ হোৱা নাই কিবা ড্ৰাইভিঙৰ আজি পৰীক্ষা আছিলে মানে আজি দেওবাৰটোৰ কাৰণে তাৰপৰা ভিনদেউ দি আছে পৰীক্ষা আৰু মই 3 ঘণ্টা ধৰি বাহিৰতে ৰখি থাকিব লাগিব এতিয়া তো গাইছ এতিয়া মানে ভিনদেউ এক্সাম দি আহিছে আৰু সুধো পৰীক্ষা কেনেকুৱা হ'ল এনেকৈ যদি ইউটিউবত পৰীক্ষা কেনেকুৱা হ'ল যুদ্ধ কৰিব লাগে পৰীক্ষা কেনেকুৱা হ'ল পৰীক্ষা ডাইৰেক্ট পাছ কৰিম पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो पूरा ट्रैफिक जाम हो गया गाइस A few moments later. Ada
নাযাওঁ মই ঘৰত যাম ঘৰত বেয়া ফোন কৰিছিলে মই ক'লো নাযাওঁ এতিয়া বুলি তো গাইজ এতিয়া খাই বৈ হ'ল আৰু এতিয়া যাওঁ ঘৰলৈ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ থৈছোঁ বাই